লাঠি ঘূৰাত দেহি ঐ চাবুকে লগাই যাম চাত একেলৈ আকাশে গলে কি দেহি ঐ পাতালে গলে কি দেহি ঐ গলে ছমাহৰে বাট ঐ তেনেকে নেগায় নহয় কেনেকে গায় শুন ঐ লাপ মাৰি উঠি লম দেহি ঐ আকাশৰ আকাশী জানত তাৰ পৰা কি চাম তই জানো জানো কি চাবি বানপানী আহিলে ঐ কৃত্ৰিম বানপানী আহিলে ঐ গুৱাহাটীখন বুঢ়াই পেলালে ঐ আকাশী জানত গলিয়ে যেনিবা তাত আকৌ বানপানীৰ কথাটো আকৌ কিয় আহিলে ঐ বানপানী আৰু আকাশী জান অৰ্থাৎ হেলিকপ্টাৰৰ লগত সম্পূৰ্ণ ৰিলেশ্যন আছে বুজিছ আইও মাক থাকোন কি ৰিলেশ্যন আছে আমি সঘনাই পাই থাকোঁ গুৱাহাটীত বোলে কৃত্ৰিম বানপানী হৈছে আৰু কৃত্ৰিম বানপানী হওক বা ডাঙৰ বানপানীয়ে হওক বা মন্ত্ৰী এম এল এবিলাকে ওপৰেদি গৈ হেলিকপ্টাৰ দি গৈ চাইগে তাৰপৰা কি ফুটফুটাল হয় আহি তলেদি চাওক তেতিয়াহে কিবা এটা হ'ব বা তই একদম সঁচা কথা ক'লি দেই তলৰ পৰা চালে গম পাব তাৰ কিমান দুখ হৈছে তাৰ ঘৰ উঠি গৈছে তাৰ গৰু উঠি গৈছে তাৰ ছাগলী উঠি গৈছে ওপৰৰ পৰা চালে কি ফুটফুটাল দেখি পাব ওপৰৰ পৰা চালে আকৌ মানুহৰ মাথাখিনিয়ে দেখি পাব মেথা ডাঙৰ মানুহবিলাকক কৈ লাভ নাই বুজিছ সম্পূৰ্ণ ভুলটো আমাৰে হয় কেলে নহয় ভুলটো আমাৰ গাতে বুজিছ আমি গোটেই জাবৰ জোঁথৰ পলিথিন চলিথিনবিলাক আমি ড্ৰেনত পেলাই দিওঁ ড্ৰেনেদি পানী যাব নোৱাৰাৰ ফলত ৰাস্তাৰ ওপৰত উঠে এঠেটো পানী ডাঙৰ ডাঙৰ মেথাবিলাক কৈ লাভ নাই আমাৰ গাতে ভুল সেইটো বুজিছ হ'লেও তেওঁলোকৰ আমাৰ প্ৰতি দায়িত্ব এটা আছে বুজিছ তেওঁলোকে নিজৰ কামবিলাক কৰিব লাগে ভালকে তেতিয়াহে ভাল হয় কথা এটা বুজিছ নাই আগতে গুৱাহাটীৰ মানুহে ধেমাজি লখিমপুৰৰ মানুহক বানে গৰকা বুলি হাঁহে কিন্তু এতিয়া দিনক দিনে ধেমাজি লখিমপুৰতকে সিহঁতেই দেখোন বানে গৰকা হৈছেগে পইচা কেইটামান টকা ৰিলিফকে দিলোগে বুজিছ এইবেলি বানেহে বানো আইটি বদনে আনিলে মানো আইটি জীয়াই থকাটোৱে টানো আইটি এইবেলি বানেহে বান এইবেলি বানেহে বানো আইটি বদনে আনিলে মানো আইটি জীয়াই থকাটোৱে টানো আইটি এইবেলি বানেহে বান